मोसौखौ 10ता सोना लाबोनांगौलै थिग दं माब्लाबा थांगोन ओइ भाइ কি এই বস্তাত কি আছে দিস ইজ নন কাউ এনিমেল নন কাউ এনিমেল কি নন কাউ এনিমেল নন কাউ এনিমেল মানে অগুরু জন্তু চাওঁ কি অগৰু জন্তু হট এইটো দেখোন ছাগলীহে এইটো ছাগলী হে গৰু নহয় এই কাৰণে অগুরু জন্তু হয় কি ধৰণৰ মানুহে কি ধৰণৰ মানুহ মানে আপোনাৰ কি নাম আপোনালোকে কি মানুহ আমিতো ৰিপৰ্টাৰ ৰিপৰ্টাৰ কোনটো চেনেলৰ মই বড়োলেণ্ড নিউজৰ এখেত মই একালব্য বাতৰিৰ এশলব্য আপোনাৰ নাম কি মোৰ নাম মুকুল দাস এশলব্য দেখোন আমি আজিলৈকে শুনিয়ে পোৱা নাই ক'ত আছেনো হেড অফিচ হেড অফিচ গুৱাহাটী গুৱাহাটীত এটা কাম কৰ ছাৰ সাংবাদিক ছাৰ যদি সোনকালে জনপ্ৰিয়তা অৰ্জন কৰিব খুজিছে বড়োবিলাকৰ বিৰুদ্ধে লিখি থাক সোনকালেকে জনপ্ৰিয় হ'ব কালিয়ে নাম হৈ যাব কি নাম কৈছিল আপোনাৰ মোৰ নাম মুকুল দাস আপোনাৰ মোৰ নাম হিৰণ্য দাস হিৰণ্য দাস তাৰ মানে অবৰ কি ফাংফুং ল'ৰা হে এইবিলাক কি বড়ো অবৰ কি কথা কয় হে? তাকেইতো আপোনালোকে যে লিখে অবৰ বুলি বাতৰি কাগজত মুকুল দাস হিৰণ্য দাসক আপোনালোকে যে লিখে বাতৰি কাগজত অবৰ বুলি গতিকে ছাগলটো কি গৰু নহয় অগৰু জন্তু বুলি আমিও ক'ব পাৰো হয় না নহয় আৰু ধৰি লোৱা এটা ঘটনা কালি যদি আপোনাক মাৰা হয় কি বুলি ক'ব কি লিখিব আপুনি হিৰণ্য দাসক মাৰা বুলি ক'ব নাইবা ৰিপৰ্টাৰ এজন মাৰিছি বুলি ক'ব ইমান ভালকে ক'ব না আৰু কিনো ক'ব নহ'লে মিছা কথা আমি দেখোন পেপাৰবিলাকত নিউজবিলাকত দেখোন অবৰক হত্যা কৰা বুলিহে দেখা পায় হেই হয় কেমেৰাটো দি হেই বা কি মানুহ ছাৰ বলক বৰ ফাল্টু ল'ৰা হে এই দুটা বাপৰে বাপ বাপৰে বাপ বলক ছাৰ, মানে বলক, সাংঘাতিক উঠক রিপোর্টার যিমান রিজার্ভ আছে সব মুসলিম বয়তো শালা খালি একদিন হলেও আমি মুসলিম আর বড় লোক হই সারা অসমকে একদিন হলেও শাসন করিমে আমি রাহুল মুখ শুনিছো আমি চিফ মিনিষ্টাৰ হ'ম হানি বালেক ডিপুটি চিফ মিনিষ্টাৰ কৰিম আংলাই নों পিজাব্ৰা করিয়া তুনে সব করছে গন্ডগোল মাকা যেমান গরম গরম লিখলিও নাই কাম নাই লিখি থাক